Hello friends, welcome to my YouTube channel. So friends, আজি মোৰ এই মেকআপ লুকটো হৈছে ৱেডিং গেষ্ট মেকআপ লুক। এনেকুৱা মেকআপ লুক আমি বিয়া বা অকেজন তেনেকুৱা পাৰ্টি এনেকৈ লুক ক্ৰিয়েট কৰি গ'লে ভাল লাগিব নহয় জানো, যিসকল বিয়া হোৱা আৰু নকইনা তেনেকুৱা লুক কৰি গ'লে ভাল লাগিব। চ' এই লুকটো মই কেনেকৈ ক্ৰিয়েট কৰিছোঁ নিশ্চয় আপোনালোকে জানি চাব বিচাৰিছে নহয় জানো। চ' আমি ভিডিঅ'টো লাহেকৈ ষ্টাৰ্ট কৰোঁ। চ' লেটছ গেট ষ্টাৰ্টেড। ফাৰ্ষ্ট মই নিভিয়া মইশ্চাৰাইজাৰ নিভিয়াত এটা ফোট লাগি আছিলে, চ' মই এইটো গুচাই দিছোঁ। নিভিয়া মইশ্চাৰাইজাৰ মই আগতে ফেচটোত এপ্লাই কৰি ল'ম। ডট কৰি মই গোটেই ফেচটোত লগাই লৈছোঁ। ভালদৰে মাছাজ কৰাৰ দৰে এপ্লাই কৰি ল'ব। এপ্লাই কৰাৰ পিছত মোৰ লিপছত লিপ বাম লগাইছোঁ, ষ্টিক লিপ বাম। মেকআপ কৰাৰ আগতে ষ্টিক লিপ বামটো লগাই ল'ব লিপছত, যাতে আমাৰ লিপছটো ফাটি নাথাকে। এতিয়া মই হুডা বিউটি প্ৰাইমাৰ এপ্লাই কৰিম। এই প্ৰাইমাৰটো খুব ভাল আৰু এবজৰ্ব হৈ থাকে মুখখনত বা ফেচটোত। মোৰ অইল স্কিনৰ কাৰণে খুব ভাল, অইল ফ্ৰী। চ' মই ভালদৰে এপ্লাই কৰি ল'লোঁ। এপ্লাই কৰি এতিয়া মই আইব্ৰছটো ফিল আপ কৰিম। আইব্ৰছটো মই মেক জেল আইব্ৰছটো মই আগতে বাউণ্ডাৰী, মোৰ আইব্ৰছৰ যিটো বাউণ্ডাৰী, মই বাউণ্ডাৰীখিনিত আগতে ব্ৰাউন কালাৰ লগাই লৈছোঁ। যেনেকৈ আমাৰ ঘৰৰ বাউণ্ডাৰী থাকে তেনেকৈ মোৰ আইব্ৰছ বাউণ্ডাৰীটো ফিল আপ কৰি লৈছোঁ। তাৰপিছত মই ব্লেক আইব্ৰছ মই লগাই লৈছোঁ। আগতে ব্ৰাউন কালাৰটো আপুনি আইব্ৰছটোত লগাই ল'ব, তাৰপিছত ব্লেক কালাৰ লগাই ল'ব। এতিয়া মই এপ্লাই কৰিম ফাউণ্ডেশ্যন, লেকমি ফাউণ্ডেশ্যন। এই ফাউণ্ডেশ্যনটো হাই কভাৰেজ ফাউণ্ডেশ্যন হয়। চ' মই ডট কৰি লগাই লৈছোঁ। ডট লগাই লৈছোঁ আৰু এতিয়া মই ইয়াক ব্লেণ্ড কৰিম। ভালদৰে গোটেইখিনি ব্লেণ্ড কৰি লওক। টেপ কৰি ল'ব, মোহাৰি নলগাব, টেপ কৰি লগাব। ফাউণ্ডেশ্যনটো আমি যেতিয়া এপ্লাই কৰিম ডেপ কৰি এপ্লাই কৰিব। চ' মই গোটেইখিনিত এপ্লাই কৰি লৈছোঁ যাতে ভালদৰে মেচিং হৈ যায়। আৰু মই এতিয়া গলটো লগাই লৈছোঁ যাতে মোৰ ফেচটোৰ লগত মেচিং হৈ থাকে, যাতে আধা ক'লা আধা বগা দেখি নাথাকে। এতিয়া কনচিলাৰ ইউজ কৰিম। কনচিলাৰ যদি আপোনাৰ ডাৰ্ক চাৰ্কেল আছে তেতিয়াহ'লে কনচিলাৰ ইউজ কৰিব, নহ'লেও লগাব পাৰে অলপ। মোৰ চকুৰ তলৰখিনি মই লগাই লৈছোঁ। চকুৰ তলত চবৰে অলপ ক'লা দাগ থাকে, চ' মোৰ ইমান নাই, মোৰ অলপ আছে। চ' সেইখিনি মই মানে কনচিলাৰ দি মই লগাই নেদেখা কৰি দিম। চকুৰ ওপৰতো লগাই লৈছোঁ। গোটেইখিনিত অলপকৈ লগাব, যোনখিনি আপুনি হাইলাইট কৰিব। মই নচতো লগাই লৈছোঁ, মোৰ নাকতো লগাই লৈছোঁ। হাইলাইটাৰ তাত মই ইউজ কৰিম আৰু যিটো মাথা আমাৰ কপালখিনিতো মই কনচিলাৰ লগাই লৈছোঁ। চ' ব্লেণ্ড কৰি ল'লোঁ। এতিয়া মই মোৰ আইত মানে চকুত কনচিলাৰ এপ্লাই কৰিছোঁ।
মই আই মেকআপ কৰাৰ আগতে কনচিলাৰ চকুৰ ওপৰত লগাব লাগে, কাৰণ আমি আই মেকআপ যেতিয়া কৰিম যাতে আই মেকআপটো স্পষ্ট কৰি ভালদৰে যাতে দেখে আৰু উজ্জ্বল হয়। চ' সেইটো কাৰণে কনচিলাৰ মই চকুৰ ওপৰত ব্লেণ্ড কৰি লৈছোঁ। চ' এতিয়া মই ইউজ কৰিম কম্পেক্ট পাউডাৰ অলপমান চকুৰ ওপৰত লগাই লৈছোঁ। পাউডাৰী কম্পেক্ট যাতে আই মেকআপ কৰাৰ আমাৰ সহজ হয়, ভালকৈ যাতে ব্লেণ্ড হয়। চ' এতিয়া মই কফি কালাৰ, এইটো একচুৱেলি কফি কালাৰ হয়, কেমেৰাত ৰেড কালাৰ যেন লাগি আছে। মই কফি কালাৰ আগতে ভালদৰে চকুৰ ওপৰত লগাই লৈছোঁ, ব্লেণ্ড কৰি লৈছোঁ। মোৰ ড্ৰেছটো পিংক, গতিকে মই আই মেকআপটো পিংক আৰু কফি লগাইছোঁ, আৰু ব্ৰাছেৰে মই এতিয়া ভালকৈ এইটো স্মুথলি ব্লেণ্ড কৰি লৈছোঁ যাতে গোটেইখিনি ব্লেণ্ড হৈ যায়। ভাল ব্ৰাছ ল'ব, ব্ৰাছেৰে ব্লেণ্ড কৰি ল'ব। তাৰপিছত মই লাইট হোৱাইট কালাৰ, মই যিটো চকুৰ ট্ৰিছ লাইন থাকে, মই ট্ৰিছ লাইনটোত ভালদৰে মই ব্লেণ্ড কৰি লৈছোঁ। মেকআপ কৰাৰ ইমান মানে কি, যিবোৰে মেকআপ নাজানে বা শিকিব বিচাৰে তেওঁলোকে এনেকুৱা চাই কৰিব পাৰে। এতিয়া মই কাট্ৰিজ কৰিছোঁ কনচিলাৰ দি মই কাট্ৰিজ কৰি লৈছোঁ। সেইখিনিত মই পিংক কালাৰ লগাম। হাতেৰে মই ব্লেণ্ড কৰি লৈছোঁ কনচিলাৰটো। ভালদৰে ব্লেণ্ড কৰি ল'ব। এতিয়া পিংক কালাৰ মোৰ যিখিনি মই কাট্ৰিজ কৰিছোঁ তাত মই পিংক কালাৰ এপ্লাই কৰিম। পিংক কালাৰ মই নীলাও মেকআপ পেলেটৰ পৰা মই পিংক কালাৰ লৈছোঁ। এতিয়া ভালদৰে মই পিংক কালাৰটো চকুৰ ওপৰত যিটো কাট্ৰিজ তাত মই পিংক কালাৰটো এপ্লাই কৰিছোঁ। মেকআপ মই লাহে লাহে কৰিছোঁ যাতে যিসকলে মেকআপ নাজানে, যিসকল বিগিনাৰ্ছ, তেওঁলোকেও এনেকুৱা ভিডিঅ'ত মেকআপ চাই কৰিব পাৰিব মেকআপ। চ' এতিয়া মই ব্ৰাছেৰে ভালদৰে মই ব্লেণ্ড কৰি লৈছোঁ যাতে আমাৰ যিখিনি মই কাট্ৰিজ কৰিছিলোঁ সেইখিনি আৰু যিটো কফি কালাৰ মই লগাইছিলোঁ তাৰ লগত ব্লেণ্ড কৰি গোটেই ব্লেণ্ড কৰি লৈছোঁ। ভালদৰে ব্লেণ্ড কৰি ল'ব। ট্ৰিছ লাইনটো ব্লেণ্ড কৰি ল'ব, যিটো আমাৰ চকুৰ ট্ৰিছ লাইন থাকে সেইটোতো ব্লেণ্ড কৰি ল'ব। মই আৰু অলপ কফি কালাৰটো লৈছোঁ, অলপ পাতল হৈছে, চ' অলপ ডাঠ কৰি লগাই লৈছোঁ যাতে চকুৰ যিটো আই মেকআপ যাতে স্পষ্ট কৰি যাতে দেখে আৰু উজ্জ্বল হয়। চ' মই ব্লেণ্ড কৰিলোঁ।
মই আৰু অলপ হোৱাইট কালাৰ লগাই লৈছোঁ এতিয়া মই দুটা আই মেকআপ কমপ্লিট পুৰা হ'ল ডান সো এতিয়া মই ইউজ কৰিম মোৰ লোৱাৰ আইছত মই যেটো আই শ্যাডো ওপৰত কফি কালাৰটো লগাইছিলোঁ এটো মই লোৱাৰ আইছত এপ্লাই কৰিছোঁ অলপ ডাৰ্ককে কৰি ল'ব লোৱাৰ আইছত ভালদৰে ব্লেন্ড কৰি লৈছোঁ ব্ৰাছেৰে সৰু ব্ৰাছ ল'ব সৰু ব্ৰাছেৰে মই ব্লেন্ড কৰি লৈছোঁ লোৱাৰ আইছত মোৰ ড্ৰেছটোৰ লগত মেচিং হৈছে মোৰ আই মেকআপটো আপুনি যি মেকআপ কৰিব বিচাৰে আই মেকআপ ড্ৰেছটোৰ লগত অলপ মেচিং কৰাকৈ আই মেকআপ কৰিব যাতে দেখাটো ভাল লাগে এতিয়া মই কাজল এপ্লাই কৰিছোঁ কাজল হৈছে এডিএছ খোলা পাব এই মাথাটো মই খোৱাবাহে হৈ আছে দেখোন এতিয়া মই আইলাইনাৰ এপ্লাই কৰি ল'লোঁ এতিয়া মই কণ্টুৰিং মই আই শ্যাডো পেলেটৰ পৰা লৈছোঁ কণ্টুৰিং মই ব্ৰাছেৰে কৰি সৰু ব্ৰাছ লৈছোঁ সৰু ব্ৰাছেৰে মই কণ্টুৰিং কৰি লৈছোঁ ভালদৰে ব্লেন্ড হোৱা নাই ব্ৰাছেৰে মই ভালদৰে ব্লেন্ড কৰি লৈছোঁ এতিয়া মই নোজ কণ্টুৰিং মই সেইটোৱে লৈছোঁ মই যিটো কণ্টুৰিং মই ফেচ গালত যিটো লৈছিলোঁ কণ্টুৰিং সেইটোৱে লৈছোঁ আৰু ভালদৰে মই নোজটো কণ্টুৰিং কৰি লওঁ মই আগতে ব্ৰাছেৰে লাইনটো লৈ লৈছোঁ তাৰপিছত ব্লেন্ডাৰে মই ইয়াক ব্লেন্ড কৰিছোঁ মই হাতেৰে ব্লেন্ড কৰিম ভালদৰে মানে কি হাতেৰে ব্লেন্ড হয় যেটো আমি নোজত কণ্টুৰিং কৰিছোঁ সো মই হাতেৰে মই ব্লেন্ড কৰি দিছোঁ ব্ৰাছেৰে ইমান ভালদৰে নহয় সো হাতেৰে দিছোঁ সো এতিয়া মই লাইট ব্ৰাউন সো নোজটোৰ মাজৰখিনিত মই লগাই দিছোঁ বিয়া চিজনত গ'লে কণ্টুৰিংটো কৰিব লাগে কাৰণ আমাৰ যদিও নাকটো বা জোঙা নহয় তেতিয়াহ'লে কণ্টুৰিঙত জোঙা দেখি সো এতিয়া মই এপ্লাই কৰিম ব্লাছাৰ মই আই শ্যাডো পেলেটৰ পৰাই লৈছোঁ ব্ৰাউন কালাৰ ডাৰ্ক ব্ৰাউন কিছুমান সৰু টিপছ আছে যদিহে আমি টিপছবোৰ ফ'ল' কৰোঁ সৰু টিপছে ফ'ল' কৰিলেও আমাৰ কেতিয়াবা মেকআপ লুকটো গ্ল'য়িং হয় আৰু দেখাটো ধুনীয়া দেখি সো আই শ্যাডোৰ কিছুমান মেট যিটো আই শ্যাডো আছে মেট আই শ্যাডোৰ পেলেটৰ পৰা আপুনি ব্লাছাৰৰ কাৰণে আপোনাৰ যিটো কমফৰ্টেবল আপুনি যিটো ব্লাছাৰ আমাৰ ইউজ কৰা হয় ব্ৰাউন বা পিংক তেনেকুৱা মেট আই শ্যাডো থাকে অলৰেডি অপশ্যন সো মই আই শ্যাডোৰ পৰাই লৈছোঁ আই শ্যাডো মই এইটো ব্লাছাৰ নহয় এইটো মেকআপ আই শ্যাডো হয় তাৰ পৰা মই ব্লাছাৰ ইউজ কৰিছোঁ সো
মোৰ ব্লাছৰ হ'ল কমপ্লিট মই কম্পেক্ট লগাব পাহৰিছিলোঁ চ' অলপ কম্পেক্ট লগাই লৈছোঁ মই মাজে মাজে মই আৰম্ভণি ষ্টাৰ্টিঙত লগাব লাগিছিল কিন্তু পাহৰি থাকিলোঁ কলৰটো লগাই ল'ব কম্পেক্ট যাতে আমাৰ ফেচটোৰ লগত মেচিং হয় ভালদৰে মই ব্লেণ্ড কৰি লৈছোঁ হ'ল চ' এতিয়া মই লোৱাৰ এজত যিটো কৰ্ণাৰ আছে মই কৰ্ণাৰত চিলভাৰ কালাৰ আই শ্বেডৰ পৰা মই কৰ্ণাৰত অলপ হালকাসা স্মোকি লুক দিছোঁ যাতে আই মেকআপটো আমাৰ অলপ কিবা এটা মানে গ্লোয়িং হৈ থাকে আমাৰ গ্লোয়িং হ'লে অলপ বেছি ভাল লাগে ন আই মেকআপটো আমি পাৰ্টি চাৰ্টিত গ'লে বিয়া চিয়াত গ'লে অলপ তেনেকৈ কিছুমান টিপছ কৰিব লাগে যিটো আমাৰ ফেচটোত গ্লোয়িং দেখে আৰু ধুনীয়া লাগে চ' হ'ল এতিয়া মই হাইলাইটাৰ ইউজ কৰিম আই শ্বেডৰ পেলেটৰ পৰা হাইলাইট আপুনি যদি বিচাৰে হাইলাইট আমাৰ কিছুমান আই শ্বেডত হাইলাইটো লগাব পাৰে আই মেকআপত যিটো থাকে আপোনাৰ হাইলাইট কালাৰ চ' তেনেকৈ আপুনি হাইলাইট ইউজ কৰিব পাৰে চ' মই ভালদৰে হাইলাইটটো লগাই লৈছোঁ এপ্লাই কৰি লৈছোঁ যোনখিনিত লাগে সেইখিনিত মই হাইলাইট কৰি লৈছোঁ ভালদৰে মই হাইলাইট কৰি লৈছোঁ এইটো হাইলাইটটো নেচাৰেল হাইলাইট হয়তো সেইকাৰণে অলপ বেছিকৈ লগাব লগা হৈছে আৰু ওঠৰ তলতো লিপছৰ তলতো অলপ লগাই ল'ব আৰু লিপছৰ ওপৰতো লগাই ল'ব যাতে চাইনিং কৰি থাকে আৰু যিটো মাথা যিটো কপাল মই সেইখিনিতো অলপমান হাইলাইট লগাই লৈছোঁ যাতে আমাৰ ফেচটো চাইনিং কৰে আৰু দেখাটো যাতে ভাল দেখি আৰু ধুনীয়া দেখি চ' মই হাইলাইটাৰ এপ্লাই কৰিলোঁ লাগিছেনে চাইনিং কিবা এটা চ' টোটেলি মেকআপ ইজ ডান এতিয়া মই লিপষ্টিক এপ্লাই কৰিম লিপষ্টিক হৈছে মোৰ ব্ৰাউন পিংক আৰু এতিয়া ছেটিং কৰিম মই মেকআপ স্প্ৰে মেকআপ ফিক্সাৰ মই লগাই ল'লোঁ এইটো হৈছে মোৰ ফাইনেল লুক আশা কৰোঁ আপোনালোকৰ মোক ভাল লাগিল ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব